friends, welcome back to my channel Priyam's Lifestyle. আশা কৰিছোঁ সকলোৱে ভালে আছে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, আজি হ'ল সানডে আৰু আজি আমি যাম আশ্ৰমত। এতিয়া আমি যাই আছোঁ, আপোনালোকক দেখাম আশ্ৰমখন কেনেকুৱা, ক'ত কি। বলক। ফ্ৰেণ্ডছ, এইটো এটা আশ্ৰমৰ গেট হয় আৰু এইখন আশ্ৰম বহুত ওপৰত আছে, একেবাৰে পাহাৰৰ ওপৰত আছে। ফ্ৰেণ্ডছ, আমি যাব বিচৰা আশ্ৰমখনি বহুত ওচৰতে আছে আৰু সেইখন আশ্ৰম পাহাৰৰ অকণমান তলত, কিন্তু এইখন আশ্ৰম বহুত ওপৰত আছে পাহাৰৰ। আমি পাই গ'লোঁ আৰু দেখিছেনে কিমান শান্তিৰ পৰিৱেশ ইয়াতে বহুত ভাল লাগে। আপোনালোকেও আহিব পাৰে আৰু যদি ভোক খোৱাকৈ আহে আপোনালোকে নিজে বনাই খাব পাৰিব। এয়া দেখিছে বহুতেই শান্তিৰ পৰিৱেশ, আহি বহুত ভাল লাগিব আপোনাৰ।
ধুই ফ্ৰেছ হৈ এতিয়া মই ভাবিছোঁ কি ভিডিঅ'টো এণ্ড কৰি দিওঁ বহুত ভাল লাগিলে সেইখিনি জেগা বহুতে বেছি ভাল লাগে মোৰ মই সৰুৰ পৰাই যাওঁ পিতাৰ লগত গৈছিলোঁ এবাৰ তেতিয়া মোৰ বহুত ভাল লাগিছিল আৰু মা মই বাবু পিতা সেনেকৈ যাই থকা হয়ে মাজে মাজে সো ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই